वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं आम जाए हरे कृष्ण मंदिर। तो अपने सम्पूर्ण भिडिओ चाওক एट ड्रीम आसिल हरे कृष्ण मंदिर जाबा। तो आम जाए उत्तर गुवाहाटीर हरे कृष्ण मंदिर चाई थाक। पालो इबार आम यात्रा आरम्भ गाइस सब बारे माक कबा जो एम्बुलेंस चलाय बुली बाप्पा एम्बुलेंस तो এইবিলাক লেখে কি আজিকালি কি হৈছে। तो गाइस आহি পালো আমি हरे कृष्ण मंदिरলৈ। तो माने गेट मेन गेटखनতে আমি নুহুমালোৱে মানে গুগল মেপে ইফালদি দেখালা সেইখানে ইফালদি আইছো। তো চাব পাৰে এইটোৱে हरे कृष्ण দেখাত কিন্তু সাধাৰণ বিল্ডিংখন পাব কিন্তু ভিতৰত জগত মানে নকৱাৰ ইয়াতে মানে हरे कृष्ण মন্দিৰটো ইয়াতে আছে আপোনালোকে চাই থাকক। তো গাইস আহি পালো हरे कृष्ण মন্দিৰলৈ আৰু এইটোৱে মন্দিৰ মানে দে নকং আৰু মানে বাহিৰৰ পৰা সাধাৰণ বিল্ডিং কিন্তু ভিতৰৰ পৰা একেবাৰে জগত। আৰু ইয়াতে মানে প্ৰসাদ কিনিব লাগে মানে এইবিলাক প্ৰসাদ আৰু পিছদিনাখন আমাৰ নামেৰে মানুহবিলাকক খুৱায়। ইয়াতে প্ৰসাদ বাহিৰৰ পৰা আনিব নিদিয়ে। ইয়াতে গাখীৰ চাউল আৰু চেনিটো এৰেবৰ কিনি ল'ব লাগে। আৰু মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব ওলাইছোঁ আৰু চাব পাৰে মা আছে আগেদি অলপমান চাই দিব মা। আৰু ইয়াতে গাইজ এয়া ইয়াতে মানে প্ৰসাদ সেই যিবিলাক আনিছিলোঁ মানে কিনি প্ৰসাদ সেইবোৰ ইয়াতে ঢালি দিব লাগে আৰু পিছদিনাখন নেক্সট সেনেকৈ খুৱাব এইবিলাক। আৰু ইয়াতে মানে 3 পাক এনেকৈ ঘূৰিব লাগে। এইটো নিয়ম মানে हरे कृष्ण মন্দিৰৰ এনেকৈ মানে তাতে সেয়াটো কৰি ইয়াতে 3 পাক ঘূৰিব লাগে ঘূৰবা লাগে। আৰু এই মানে মই মাজতে লিখিত কওঁ কথিত কওঁ মানে মোৰ ঠিক নাই ভাষা। আপোনালোকে এটা লাইক মাৰি দিব মোৰ ভিডিঅ'বিলাক ছাবস্ক্ৰাইবো কৰি দিব। এনেকৈ এটা সেয়া মাৰি ল'লোঁ আৰু ইফালে যাব লাগে চিধাই এয়া চাব পাৰে মাই ঘূৰি আছে মাৰ পিছে পিছে মই আৰু এনেকৈ সেয়া কৰি মানে মই নতুন নাহিলা নাজানো নিয়ম চিয়ম। তো গাইছ চাব পাৰে আমি মানে মন্দিৰত हरे कृष्ण মন্দিৰত আহি পালোঁ। এইবাৰ ইয়াতে মানে এনেকৈ মানে চাব পাৰে এইটো বেক চাইডৰ পৰা চাব আৰু এইফালে কি ধুনীয়া এটা সৌন্দৰ্য চাব পাৰে। সৌন্দৰ্যটো চাওক এবাৰ। দিছ ইজ हरे कृष्ण মন্দিৰ। মজা লাগিছে তেওঁক আহি। আৰু গাইজ ইয়াতে মানে এটা ফটা লওঁ দিয়ক মন্দিৰৰ এলি ফটাটা মেইন। আৰু ইয়াতে মস্ত ডাঙৰ ডাঙৰ ফেন আছে দুখান বাপ্পা এখন ফেনে হ'ব দিয়ক আমাৰ ঘৰত আহিলি। আৰু ইয়াতে পায়স মানে ইলে পায়স দিয়ে ভোগ হিচাপে। আৰু हरे कृष्ण মন্দিৰ এইটোৱে অলপমান শুনক। আৰতি কৰাৰ পিছত সকলোকে ভাত খুৱাই তো বাই বাই আজিলৈ।